ওয়েলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম অসমীয়া বিষয়ৰ ব্যাকৰণ। উচ্চাৰণৰ সময় অনুযায়ী স্বৰবৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? ক এটা ভাগত, খ দুটা ভাগত, গ তিনিটা ভাগত, খ চাৰিটা ভাগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ দুটা ভাগত। ব্যঞ্জন বৰ্ণত কোনো স্বৰবৰ্ণ যোগ নাথাকিলে সেই বৰ্ণৰ তলত এডাল সৰু চিন দিয়া হয়। এই চিনক কি বুলি কোৱা হয়? ক হৰ্প চিন, খ ব্যঞ্জন চিন, গ হচন্ত চিন, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ হচন্ত চিন। উচ্চাৰণৰ ধৰণ অনুসৰি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণক কেইটা ভাগত ভাগ কৰিব পাৰি? ক কি বৰ্ণৰ অন্তৰ্গত? ক দন্ত্য বৰ্ণ, খ ওষ্ঠ বৰ্ণ, গ তালব্য বৰ্ণ, খ কণ্ঠীয় বৰ্ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ কণ্ঠীয় বৰ্ণ। সাধাৰণতে একেটা পদৰ ভিতৰত কি বৰ্ণৰ পাছত দন্ত্যান্ন মধ্যাহ্ন ন হয়? ক ৰি ৰ আৰু উৎকৃষ্ট জৰ পাছত, খ ৰি ৰ ল উৎকৃষ্ট জ আৰু বৰ্গীয় জৰ পাছত, গ য় ৰ ল ৰৰ পাছত, খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৰি ৰ আৰু উৎকৃষ্ট জ ৰৰ পাছত। যিবোৰ সন্ধি সিদ্ধ হোৱাৰ কোনো নিয়ম নাথাকে তেনে সন্ধিক কি সন্ধি বোলে? ক স্বৰসন্ধি, খ ব্যঞ্জন সন্ধি, গ নিপাতান সন্ধি, খ বিসৰ্গ সন্ধি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ নিপাতান সন্ধি। সম্বন্ধবাচক পুৰুষ বিভক্তি সদায় একবচনত ব্যৱহৃত হয়। এই উক্তিটো ক শুদ্ধ, খ অশুদ্ধ, গ অসমীয়া ভাষাত ইয়াৰ ব্যৱহাৰ নাই, খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শুদ্ধ। খ সপ্তমী। সম্বোধন বা সম্বন্ধ বাচকত কি বিভক্তিৰ প্ৰয়োগ হয়? ক পঞ্চমী, খ দ্বিতীয়া, গ সপ্তমী, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ সপ্তমী। অসমীয়া ভাষাত স্বভাৱতে পুল্লিংগ বুজা শব্দ কোনটো? ক চন্দ্ৰ, খ বোৱনী, গ ডাইনী, খ মামা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক চন্দ্ৰ। বিশেষ্য স্ত্ৰীলিংগ হলে বিশেষণৰ স্ত্ৰীলিংগ হব। এই উক্তিটো ক শুদ্ধ, খ অশুদ্ধ, গ প্ৰয়োগেই নাই, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ অশুদ্ধ। প্ৰাণীবাচক বা বস্তুবাচক শব্দৰ পাছত কি যোগ কৰি বহুবচন কৰা হয়? ক সৎ, খ সকল, গ বিলাক, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ বিলাক। অসমীয়া ভাষাত বহুবচন বুজাবলৈ ব্যৱহাৰ কৰা প্ৰত্যয় সাধাৰণতে ক'ত ব্যৱহাৰ কৰা হয়? ক প্ৰথমতে, খ শেষত, গ মাজত, খ প্ৰত্যয় ব্যৱহাৰৰ সুবিধা নাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ শেষত। বিদেশী শব্দ বা নামত নত্ববিধি নাখাতে। এই উক্তিটো ক অশুদ্ধ, খ শুদ্ধ, গ অসমীয়া ভাষাত বিদেশী শব্দৰ প্ৰয়োগ নাই, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ শুদ্ধ। স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ স্বৰ ধ্বনি হয়। এই উক্তিটো ক অশুদ্ধ, খ
খ শুদ্ধ, গ স্বৰবৰ লগত স্বৰবৰ্ণ যোগ নহয়, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক অশুদ্ধ। অকাৰান্ত বা আকাৰান্ত ধাতুৰ পিছত আ যোগ হলে দুয়ো মিলি হয় ক অ, খ অৱা, গ উৱা, খ ধাতুৰ পাছত আ যোগ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ উৱা। কেতিয়াবা তৎসম আৰু অন্য শব্দৰ মাজতে সন্ধি হয়। এই উক্তিটো ক শুদ্ধ, খ অশুদ্ধ, গ তৎসম শব্দৰ লগত বেলেগ শব্দ যুক্ত নহয়, খ তৎসম শব্দৰ লগত কেৱল ব্যঞ্জন বৰ্ণহে যোগ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শুদ্ধ, মানে তৎসম আৰু অন্য শব্দৰ মাজত সন্ধি হয়। দুৰ্বল জন্তুৰ গোটেই জাতিটোক বুজাবলৈ কি লিংগৰ ব্যৱহাৰ দেখা যায়? ক স্ত্ৰীলিংগৰ, খ পুংলিংগৰ, গ কৃৱলিংগৰ, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক স্ত্ৰীলিংগ। নিৰ্দেশাত্মক প্ৰত্যয় কি? ক বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পিছত বহে। খ বিশেষ্য শব্দৰ আগত বহে, গ ক্ৰিয়াৰ পিছত বহে, খ ব্যাকৰণত প্ৰত্যয়ৰ ব্যৱহাৰ নাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পিছত বহে। প্ৰত্যয়ে নিৰ্দিষ্টকে নিৰ্দেশ কৰিব পাৰে সেইবিলাকক কোনো প্ৰত্যয়ে নিৰ্দিষ্টকৈ নুবুজায়। খ নিৰ্দিষ্ট নিৰ্দেশাত্মক প্ৰত্যয় বোলে, গ অনিৰ্দিষ্ট প্ৰত্যয় বোলে, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ নিৰ্দিষ্ট নিৰ্দেশাত্মক প্ৰত্যয় বোলে। ডেছ খন খনি কেতিয়া ব্যৱহাৰ কৰা হয়? গধুৰ বস্তু বুজাবলৈ, খ সৰু বস্তু বুজাবলৈ, গ পাতল চেপেটা বা বহল বস্তু বুজাবলৈ, খ মৰম বুজাবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পাতল চেপেটা বা বহল বস্তু বুজাবলৈ খন খনি আদি ব্যৱহাৰ কৰা হয়। গোটা দীঘল বস্তু বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? ক অন খনি, খ জন জনা, গ কণ কণি, খ ডাল ডালি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডাল ডালি। গোটা দীঘল বস্তু বুজাবলৈ আমি ডাল বা ডালি ব্যৱহাৰ কৰোঁ। অসমীয়াত স্বৰবৰ্ণৰ সংখ্যা কেইটা? ক 12টা, খ 15টা, গ 10টা, খ 11টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 11টা। উচ্চাৰণ অনুযায়ী স্বৰবৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? ক দুভাগত, খ 3 ভাগত, গ কোনো ভাগ নাই, খ 5 ভাগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক দুভাগত। ওঠৰ পৰা উচ্চাৰিত বৰ্ণক কোৱা হয় অষ্ট্ৰীয় বৰ্ণ, খ কণ্ঠীয় বৰ্ণ, গ দন্তীয় বৰ্ণ, খ বৰ্গীয় বৰ্ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰীয় বৰ্ণ। নাকি সুৰত উচ্চাৰিত বৰ্ণক কোৱা হয় ক অনুনাসিক বৰ্ণ, খ কণ্ঠীয় বৰ্ণ, গ অষ্ট্ৰীয় বৰ্ণ, খ নাকি সুৰত একো উচ্চাৰণ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক অনুনাসিক বৰ্ণ।
যিবোৰ শব্দই প্ৰকৃত প্ৰত্যয়ৰ অৰ্থ বহন নকৰি আন কোনো বিশেষ অৰ্থ বুজায় তাক কি শব্দ বোলে? ক যৌগিক শব্দ, খ মৌলিক শব্দ, গ ৰূঢ় শব্দ, খ যৌগ ৰূঢ় শব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ৰূঢ় শব্দ। অধিকৰণ কাৰকত কি বিভক্তিৰ পাছত কৈ অনুসৰ্গ যোগ হৈ দুটা বস্তুৰ তুলনা বা গুণৰ তাৰতম্য প্ৰকাশ কৰা হয়? ক ত বা অত বিভক্তি, খ ক অক, গ পৰা, ঘ দ্বাৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক অত বা অত বিভক্তি। অসমীয়া ভাষাত একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন কৰিবৰ বাবে ব্যৱহাৰ কৰা প্ৰত্যয়বোৰক কি প্ৰত্যয় বোলে? ক বহুবচন বোধক প্ৰত্যয়, খ নিৰ্দেশাত্মক প্ৰত্যয়, গ প্ৰত্যয় যোগ কৰা নহয়, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক বহুবচন বোধক প্ৰত্যয়। ব্যাকৰণত কি থাকে? ক এটা ভাষাৰ ধ্বনিৰ ৰীতি, খ এটা ভাষাৰ বাক্য গঠনৰ ৰীতি, গ এটা ভাষাৰ ধ্বনি ৰূপ আৰু বাক্য গঠনৰ ৰীতি, খ এটাও শুদ্ধ নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ এটা ভাষাৰ ধ্বনি ৰূপ আৰু বাক্য গঠনৰ ৰীতি। আমি ব্যাকৰণ কিয় শিকিব লাগে? ক হাতৰ আখৰ ভাল কৰিবলৈ, খ সুন্দৰ কবিতা শিকিবলৈ, গ ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পৰা হ'বলৈ, খ ইয়াৰে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পৰা হ'বলৈ। অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণ কেইটা? ক 21টা, খ 41টা, গ 52টা, খ 45টা। নাসিকা ধ্বনি কি? ক মুখৰ দৰে নাকেৰেও উচ্চাৰিত ধ্বনি, খ মুখৰ দৰে জিভাৰেও উচ্চাৰিত ধ্বনি, গ মুখৰ দৰে দাঁতেৰেও উচ্চাৰিত ধ্বনি, খ মুখৰ দৰে ডিঙিৰেও উচ্চাৰিত ধ্বনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক মুখৰ দৰে নাকেৰেও উচ্চাৰিত ধ্বনি। অন্ত্য বৰ্ণ কোনটো? ক দন্ত্য স, খ ৱ, গ ক, খ ঙ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ৱ। উষ্ম বৰ্ণ কোনটো? ক খ, খ দ্বিতীয়, গ মূৰ্ধন্যাক্ষ, খ বৰজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক মূৰ্ধন্য খ। অল্পপ্ৰাণ বৰ্ণ কোনটো? অপশ্যন ক'ত দিয়া আছে? খ, অপশ্যন খত দিয়া আছে ক, অপশ্যন গত দিয়া আছে ঢ, অপশ্যন খত দিয়া আছে ফ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ক। তালব্য বৰ্ণ কোনটো? অপশ্যন ক'ত দিয়া আছে আ, অপশ্যন খত দিয়া আছে ক, অপশ্যন গত দিয়া আছে প্ৰথম চ, অপশ্যন খত দিয়া আছে গ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ প্ৰথম চ। উষ্ঠিয় বৰ্ণ কোনটো? ক, গ, অপশ্যন খ দিয়া আছে ঠ, অপশ্যন গত দিয়া আছে হ, অপশ্যন ঘত দিয়া আছে ম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ দিয়া
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ম, অপশ্যন খ। দন্তীয় বৰ্ণ কোনটো? অপশ্যন ক, হ, অপশ্যন খ দি আছে ঠ, অপশ্যন গত দি আছে প্ৰথম চ, অপশ্যন ঘত দি আছে প। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ দিয়া থকা ঠ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।